হাই হেল্ল' গুড মৰ্ণিং সত শ্ৰী আকাল আদাব ৱেলকাম টু মাই চেনেল ট্ৰেভেল উইথ স্নেল। প্ৰথমতে সকলোলৈকে নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ অলেখ শুভকামনা থাকিল। সকলোৰে দিনবোৰ ভাল হওক, মংগলময় হওক তাৰে কামনা কৰিলোঁ। ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি। 2021 প্ৰথমৰ ফালে যদি মোৰ ভাল গৈছিল, বহুতখিনিয়ে ভাল আছিল প্ৰথমৰ ফালে, কিন্তু 2021 শেষৰ ফালে মোৰ বেয়া গ'ল। বেয়া মানে বহুতেই বেয়া, ভাবিব নোৱাৰাকৈ বেয়া। যদি মোৰ হেলমেটটো নাথাকিলহেঁতেন তেতিয়া চাগে আজি মই এনেকৈ আপোনালোকৰ সন্মুখত ভিডিঅ' কৰি থাকিব নোৱাৰিলোঁহেঁতেন। আছিল কাৰণে বাচিলোঁ। আৰু সদায় মই হেলমেট থাকেই, মই য'তেই যাওঁ মোৰ হেলমেটটো থাকেই আৰু হেলমেট মই ইউজ কৰোঁ। আপোনালোকক অনুগ্ৰহ কৰি কওঁ, হেলমেটটো ইমান সৰু বস্তু বুলি নাভাবিব। ৰিকুৱেষ্ট এটা থাকিল, য'লৈকে যায়, ঘৰৰ ওচৰলৈকে যায়, দূৰলৈকে যায়, য'তেলৈকে নাযায়, হেলমেটটো ব্যৱহাৰ কৰিহে যাব। কাৰণ হেলমেটটো হৈছে আমাৰ এটা জীৱন ৰক্ষক। দুখবোৰক বিদায় দি সুখবোৰ আজৰি আনিবলৈ আজি যাব ওলাইছোঁ বশিষ্ঠ মন্দিৰ। মা যাব, মানস যাব, খুৰা যাব, খুৰাহঁতৰ বন্ধু যাব। নৱবৰ্ষৰ প্ৰথম যিটো যাত্ৰা মই এনেকেই কৰিম বুলি ভাবিছোঁ। বাইক লৈ নাযাওঁ, কাৰ লৈ যাম, মানসে চলাব। কাৰণ মোৰ ভৰিখনত বেণ্ডেজ এতিয়াও আছে। মোৰ ক'ব গ'লে মই ইমান ভালকৈ নোৱাৰিম চাগে, মই যোৱাও নাই ক'তো ইমান দূৰত। যদি উঠি পৰি আছোঁ, মোক বিচনাত থাকিব কৈছিল, মই বিচনাত থাকিব পৰা নাই কাৰণে মই উঠি পৰি আছোঁ। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলো ৰেডি হৈ গ'ল, ময়ো ৰেডি হৈ গ'লোঁ, ছিট বেল্ট বান্ধি ল'লোঁ। বাইক চলাওঁতে হেলমেট আৰু গাড়ী চলাওঁতে ছিট বেল্ট সদায় ব্যৱহাৰ কৰিব আপোনালোকে। এতিয়া মা আহি গ'ল, মোৰ মা হয়, যাব ওলাইছোঁ একেলগে আমি। মানসো যাব, মানসে গাড়ী চলাব, মই চাগে বহিম বা মই যিমানখিনি পাৰোঁ চলাম আৰু সেইখিনিয়ে কৰিম। এয়া ভেলাঘৰ বনাইছে গাঁৱৰ ল'ৰাবোৰে। শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ, শেৱালি তুমি মোৰ প্ৰতি শৰতৰ, শেৱালি তুমি মোৰ হিয়াৰে কোণৰ, শেৱালি তুমি। ৰোটেশ্যন কৰিম এতিয়া গাড়ী, মানসে চলাব, মই নচলাওঁ। শুকুলা মেঘৰ না তই চলা। মানস আহি পেলাই ছেফটি বেল্ট, ময়ো ছেফটি বেল্ট মাৰিছোঁ, বিন্দাছ যাম এতিয়া। মোৰ গান তুমি শেৱালি মোৰ প্ৰতি শৰতৰ, শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ। এইখিনিতে কথা এটা ক'ব পাহৰিছিলোঁ। মানসৰ লগত এই গাড়ীখনৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। ওতঃপ্ৰোত সম্পৰ্কটো এনেকৈ আছে, যেতিয়া এই গাড়ীখন আমাৰ কিনিছিলোঁ, আজি কেইবছৰ হ'ল, মানে 4 বছৰমান হ'ল নেকি, 4 মান হ'ল, 5 মান হ'ল। যেতিয়া গাড়ীখন কিনিছিলোঁ তেতিয়া কথাটো এনেকুৱা হৈছিল, ক্লাছ 6ত যেতিয়া লগ পাইছিলোঁ, তাৰপিছত ক্লাছ 10 পালোঁ, ই এখন বেলেগ কলেজ, মই এখন বেলেগ কলেজ। তাৰপিছত দুটাৰ মাতবোল আছিল, মাতবোল নোহোৱা নহয়, কিন্তু খুব মানে সেয়াই আৰু কেতিয়াবা লাগিলেহে আহে, কথাটো তেনেকুৱা। কিন্তু গাড়ীখন যেতিয়া আনিছিলোঁ শিকোৱা মানুহ পোৱা নাছিলোঁ মই। তেতিয়া মানসে মোক খুবেই কম সময়, এসপ্তাহ আছিল নেকি, নাই এসপ্তাহ আৰু খুব কম সময় নাই এসপ্তাহ আৰু খুব কম সময় হ'ব। মই 3 দিনমানতে পাৰা হৈ গৈছিলোঁ। তথাপিতো ই কৈছিল এসপ্তাহটোক মই শিকাম। সেই এসপ্তাহত ই মোক কমপ্লিট কৰা কৰিছিল। আৰু তেনেকৈ ই মোৰ দেউতাৰো ভালেখিনি ক'ব লাগিছিল, আৰু দেউতাকো ইয়ে শিকাইছিল। আৰু ই নিজে এইটো কথা কয় যে মই গাড়ীৰ এক্সপাৰ্ট, মানে এক্সপিৰিয়েঞ্চ থকা সি ড্ৰাইভাৰ। লাইফতে ড্ৰাইভাৰ নহয়, এক্সপিৰিয়েঞ্চ থকা ড্ৰাইভাৰ। বিনা লাইচেন্সত আমি শ্বিলং যাই পাইছোঁ। আৰু বিনা লাইচেন্সত এইখন গাড়ী যেতিয়া লোৱাৰ এমাহ হৈছিল, তাৰে পিছত বিনা লাইচেন্সত, মোৰ লাইচেন্স আছিল, ইয়াৰ নাই, মানে মই নাজানো চলাব, ই জানে, ই তেনেকৈ শ্বিলং পাই গৈছিল। ভাবিছা কথাটো তেনেকুৱা আছিল। আজিকালি বাৰু তেনেকৈ নাযাওঁ, ইয়াৰো লাইচেন্স হ'ল, কথাটো তেনেকুৱা। থাপনাৰ জেউতি ৰাণী নিয়ৰ গৰকি তুমি, শুৱালা জুকিজনী মোৰ মিনতি তুমি, থাপনাৰ জেউতি ৰাণী নিয়ৰ গৰকি তুমি, শুৱালা জুকিজনী, পুৱা খৰি হোৱা তুমি, কোমল দলি চাখনি নাযাবা তুমি
কৰি মা চাগে টোপনিয়ে আহিব মাক চাচ মাৰি লৈছে আচলতে মাৰ বহুতখিনি অসুখীয়া মানুহ হয় তথাপিতো আজি আনিছোঁ আৰু তেনেকৈ বৰুণাই কি কৰিব নাজানো আৰু কিবা অক্ৰামণ নে কিবা এটা সংক্ৰামণ কি আছিল এইটো সংক্ৰামণ নেকি অমিকৰণ আহিছে এতিয়া আৰু যদি লকডাউন দিয়ে মানুহ কেনেকুৱা অৱস্থা এটা হ'ব আপোনালোকে ভাবক আমাৰ পৃথিৱীখন কোনটো ফালে গতি কৰি আছে 20 গ'ল 21 গ'ল তেনেকৈ 21টো কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ কেনেকৈ পাৰ হ'ল মানে আধা দিনটো তেনেকৈ গ'ল 6টা বজাত বন্ধ গতিকে কথাবিলাক অলপ ভাবিব লাগে আমি নিজেও সাৱধান হ'ব লাগিব গণেশ মন্দিৰ আজি বহুত মানুহ চাগে ৰবিবাৰ কাৰণে 1 তাৰিখেও মানুহ হয় আজি 2 তাৰিখ বছৰটোৰ আজি প্ৰথম ৰবিবাৰ ক'ব গ'লে আৰু প্ৰথম ৰবিবাৰে আমাৰ যাত্ৰা পাতৰ পেপাই যেতিয়া বচন মাতে নেদেখা ফুটাত ওলমি ৰাৱণ নামি আহে নুৰিওৱা কলপাতৰ পেপাই যেতিয়া বচন মাতে নেদেখা ফুটাত ওলমি ৰাৱণ নামি আহে সীতাৰ কি বিননি হে জৰিত ওলমি হনুমান পাৰ হয় সমুদ্ৰ ৰামে যুঁজ কৰে ৰাৱণৰ সতে ওহৰে দখান তালে কৰা যুদ্ধৰ অন্তত এলুটুপ কৰে সৰি পৰে ৰাৱণৰ দহুতা মোৰ একেলগে ৰাম উভতি আহে জৰিত ওলমি লগত সীতা হে আমি পাই গ'লোঁ জালুকবাৰী আমি এতিয়া যাম লখৰাৰ ফালে লখৰা হৈ এনেকৈ বশিষ্ঠ মন্দিৰৰ বশিষ্ঠ চাৰিআলিৰ পৰা বাওঁফালে যাব লাগিব পুৱাতে যাব লাগিব বশিষ্ঠ চাৰিআলিৰ পৰা জালুকবাৰীৰ এইখন অভাৰব্ৰিজ এই খোৱা ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ এই খোৱা খুব সুন্দৰ পুতলা নাচ শেষ হয় তাৰ পিছত পুতলা নচোৱা মানুহজনে ৰাৱণৰ মূৰটো আকৌ লগাই দিয়ে গাত তাৰপিছত সীতা আৰু বিভীষণ আৰু অনংগ ৰাৱণ নল নীল ৰাম ইন্দ্ৰজিৎ মন্দোদৰী সাৱতিকৈ শুই থাকে জপাৰ ভিতৰৰ এন্ধাৰত এইয়া হেলমেট নাই এইয়া ধৰিছে পুলিচে এই ধৰিলে এইয়া এই পিছত হেলমেট নাই ধৰিছে এইবিলাক মূৰ্খামিৰ কাৰণে মানুহবিলাক হেৰি হৈ থাকে আজিকালি চব হেলমেট ইয়াতে হেলমেট নাই টকা ফাইন কেতেকি সোণৰি নিৰিণি প্ৰেমৰ বিষাদ খনা দৰদিতা চিনাকি প্ৰাণৰে চিনাকি নোপোৱা বেদনাৰে গান কেতেকি সোণৰি নিৰিণি প্ৰেমৰ বিষাদ খনা দৰদিতা চিনাকি প্ৰাণৰে চিনাকি নোপোৱা বেদনাৰে গান মৰম খনা সুৰেৰে বহা গনা তুমি গোৱা এতিয়া সাৰে গান বুকুৰে মৰম খনা সুৰেৰে বহা গনা তুমি গোৱা এতিয়া সাৰে গান গণেশ নগৰী দিব এয়া বশিষ্ঠ চাৰিআলি পালোঁ
এতিয়া আমি ৰাইট চাইডে যাব লাগিব মোক এই গুগল মেপে দেখাই দিছে আৰু আমাৰ পাবলৈ আছে মাত্ৰ 9 মিনিট ৰাইট চাইডে যাব লাগিব এই বৈশিষ্ট্য চাৰিআলিৰ পৰা তো খুৰাহঁতৰ বাবুহঁতো আছে তাতে বশিষ্ঠ মন্দিৰত ভাবিলোঁ অলপ কমলা লৈ যাওঁ তাকে এতিয়া লৈ যাব লাগিব কমলা কিনিব আহিছোঁ এয়া কমলা লৈ ল'লোঁ বাবুহঁতৰ কাৰণে কেজি 80 টকা গৈ আছোঁ এতিয়া বশিষ্ঠ মন্দিৰ মেইন পইণ্টলৈ চাৱনি মুখৰ মিচি কণি উতলা যৌৱনৰে উমা শুৱনি শুৱনি মোৰে নয়ন কমলা মিঠা চকুৰে চাৱনি মুখৰ হস্পিটেলখন যে দেখিছে বেষ্ট হস্পিটেল এইখন আৰ্মিৰ হস্পিটেল হয় মোৰে বুকুৰে মৰম সনা সুৰেৰে বহা গনা তুমি গোৱা এতিয়া সাৰে গান বুকুৰে মৰম সনা সুৰেৰে বহা গনা তুমি গোৱা এতিয়া সাৰে গান তুমি গীতেৰে গঢ়া মৰমৰে সোপান মনৰে মানসী হেৰানা অভিমান তুমি গীতেৰে গঢ়া মৰমৰে সোপান ফাইনেলি আমি বশিষ্ঠ আশ্ৰম পাই গ'লোঁ খুৰাহঁত আগত আছে পিকনিক স্পটত তালৈকে যাওঁ বলক তেন্তে এয়া বশিষ্ঠ আশ্ৰম দেৱালয় এয়া মূল মন্দিৰৰ প্ৰৱেশ দুৱাৰ এয়া খুৰাহঁত আছে সেইফালে আমি যাব লাগিব এইটো ফালে এতিয়া কথাটো এনেকুৱা হৈছিল মানে আমি যিটো ৰাস্তাৰে খুৰাই আমাক লৈ গৈছিল সেই ৰাস্তাটোত মানে মা ঠিকেই গ'ল কিন্তু মানে পিছত গম পালোঁ যে ইয়াতে শ্বৰ্টকাট ৰাস্তা এটাও আছে সেই মানস আৰু মই এইফালে আহি গ'লোঁ আৰু এতিয়া আমি যাই আছোঁ শ্বৰ্টকাট এটা ৰাস্তাৰে গৈ আছোঁ এতিয়া একদম আমাৰ পিকনিকৰ ঠাই আছে তাৰে একদম ওচৰলৈকে উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে চিলা 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 মই তোৰ আকাশ এইখনেৰে পাৰ হ'ব লাগিব এতিয়া খুব ডেঞ্জাৰাছ ব্ৰিজ হয় বহুত পুৰণা চিৰণিৰ জাকুৰে ময়ো তাকে খেদি যাওঁ সূতা কাটি গ'লেও তোৰেই ঘৰ পাওঁ এটা পৰিব ঠাই বিচাৰি নাপায় এই আহি আহি এইবিলাকত পেচাব কৰিব ধৰিছে চাওক কিহৰ ইমান লাজ ক'ব নোৱাৰোঁ আহি থাকোঁতে আচৰিত ল'ৰা এজনক লগ পালোঁ যি আহিছে অৰুণাচলৰ পৰা তেওঁ এনেকৈ যি বাটত বস্তু দেখে এয়া অংকন কৰি আছে এতিয়াও অংকন কৰি আছে তেওঁলোক অকণমান কথা পাতিম মই তোমাৰ নাম কিয়া হে मेरा नाम लामा है। अच्छा कहाँ से हो तुम
तावांग अरुणाचल प्रदेश। तवांग अरुणाचल प्रदेश से किस दिन आए असम? सब हो गया पिछले साल सितंबर को आया था। सितंबर को आया था। अभी क्या क्या दिखा दो क्या, मतलब तुम करते क्या हो वो बोलो पहले। मतलब मैं यहाँ पे फाइन आर्ट्स कर रहा हूँ, कॉलेज कर रहा हूँ। कॉलेज कर रहे हो, कौन से कॉलेज में? GCC गवर्नमेंट कॉलेज ऑफ आर्ट एंड क्राफ्ट गुवाहाटी का। अच्छा अच्छा, और ये आर्ट भी करते हो? हाँ ये आउटडोर कर रहा हूँ, अपना प्रैक्टिस के लिए आया हूँ। अच्छा, प्रैक्टिस के लिए। अच्छा अच्छा, तो क्या क्या पहले कुछ है क्या, पहले कुछ क्या अभी है क्या दिखने वाला कुछ? अभी थोड़ा आगे कहते हैं ये दिखाओ जरा, ये जरा। ये 1-2 घंटा आगे ये मंदिर के क्या अच्छा, वाह सो नाइस। ये क्या करते हो तुम, खरीदते मतलब नहीं बेचते नहीं, जस्ट फॉर प्रैक्टिस, ये फिर अपने लिए रखता है, मतलब कोई बात को अगर खरीदना अच्छा। चाहे तो देता है। अच्छा, कितने में खरीदोगे ये? अभी तो पता नहीं मेरे को, मतलब अभी तो जस्ट अच्छा, प्रैक्टिस कर रहा है। practice अच्छा करने के अच्छा लिए आया हूँ अच्छा 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 अच्छा, ये खरीदो। अभी मैं खरीदूंगा तो तुम कितने में दोगे अभी? ना। अभी हाँ, 150 ऐसा में लिस्ट है। 150 में। अच्छा ठीक है, देखता हूँ। हाँ। ये बकिस्ता मंदिर है ना, हाँ हाँ हाँ, तो opposite। ऐसा कि धुनियाके बशिष्ठ मन्दिर আহিছে এই ধামাই। मैं ट्रेवलिंग करता हूँ और मैं भी तवांग गया था। गया था। मैं तो तवांग इस साल भी गया था। इस साल नहीं, ये तो स्टार्ट हुआ है ना, 2021 को गया था मैं। अच्छा अच्छा, ठीक है, तुमको मिलकर अच्छा लगा। थैंक यू। আজি মানুহে বস্তুৱে মিলি গৈছে। এয়া চাক, এয়া বংশোধৰ, সি নিজে কৈ আছে এইটো বংশোধৰ বুলি। এয়া মিলি গৈছে, পেটাক পূৰা মিলি গৈছে আৰু এজ ইট ইজ। হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা কত আশা জাগি উঠে তোমাকে দেখিলে কিন্তু নজনাকে কাষলৈ আহিলে। মোৰ যিহেতু আইতা ঢুকাইছিল আৰু ধোৱাৰ এবছৰ হোৱা নাই, সেইকাৰণে মই মন্দিৰৰ ভিতৰত সোমাব নাপায়, মই নোসোমাওঁ। মোৰ সলনি মানস যাব, মানসে বস্তুখিনি ভিতৰত দেখুৱাই আনিব আপোনালোকক। মই খুৰী, এইটো খুৰী দেই, এইটো মোৰ 4 নম্বৰ খুৰী। 4 নম্বৰ নে 3 নম্বৰ? 4 নম্বৰ। কনফিউজ হৈ যাওঁ আবাৰ, আৰু ইমান মানুহ মই নিজে কনফিউজ হৈ যাওঁ। এইটো খুৰীহঁতৰ মাইনা, এইটো বাবু মা, এই বাবু হাই দিয়া। আচ্ছা, এয়া এতিয়া খুৰীহঁতক লৈ অকণমান ফুৰিব গৈ আছোঁ, অলপ ফটো শ্বুট কৰিম তাতে। অবতৰীয়া প্ৰেমৰ নানা ৰঙী কথা মধুৰ সুৰীয়া গীতৰ আলাপে ভৰা আকাশে দিয়ে তুঠি কৰা সুবিষাৰ হৃদয়ৰে ঘোষণা তোমাৰ পোৱাৰ যেনে প্ৰেৰণা মুখাই পিকনিক ধুনীয়াকৈ হৈ গ'ল। পিকনিক মানে খুৰা আলহাকে চিনি পাওঁ, বাকীবিলাকক মই চিনি নাপাওঁ। খুৰাৰ এটা দুটা লগকে মই চিনি পাওঁ। বেছি সময় বাহিৰতে থাকিলোঁ, ঘূৰি ফুৰি এনেকৈ থাকিলোঁ। এই টিকলি হাঁহি আছে। তোৰ পিকনিক কেনে লাগিল? ভাল লাগিল। এই মানে পিকনিক কেনে লাগিল? ভাল লাগিছে। অঁ ঠিক আছে। তাৰ ধৰক নতুন নতুন ব্লগ আহি আছে। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ট্ৰেভেল উইথ নানক, তেনেহ'লে টিল দেন টাটা, বাই বাই।